বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ চেনেল স্বাভিমানী অসমলৈ। কৰিছোঁ আমাৰ প্ৰথমটো খবৰৰ সৈতে। উচ্চতম ন্যায়ালয়ে এক উল্লেখযোগ্য সিদ্ধান্ত ঘোষণা কৰে, যাৰ দ্বাৰা যিকোনো পৰিস্থিতিতেই কন্যাই পৈতৃক সম্পত্তিৰ অধিকাৰ লাভ কৰিব পাৰিব, লাগিলে হিন্দু উত্তৰাধিকাৰ অধিনিয়ম 2005 বলবৎ হোৱাৰ পূৰ্বেই কো-পাৰ্চনাৰৰ মৃত্যুৱেই নহওক কিয়। এই আইনৰ দ্বাৰা সকলো হিন্দু বিবাহিতা বা অবিবাহিতা মহিলাই নিজৰ অংশৰ সম্পত্তিৰ দাবী কৰিব পাৰে। গতিকে জানো আহক এই আইনৰ কণ্ডিশ্যনসমূহনো কি কি। হিন্দু আইনৰ অধীনত প্ৰপাৰ্টি দুই ধৰণৰ হ'ব পাৰে, এক পিতৃয়ে ক্ৰয় কৰা আৰু দ্বিতীয়তে বংশগতভাৱে ইজনে আনজন পুৰুষৰ মাজেৰে চলি অহা সম্পত্তি। আৰু ল'ৰা হওক বা ছোৱালী হওক দুয়োৰে জন্মৰে পৰা সমান অধিকাৰ থাকে। আইনৰ মতে কন্যাক নিজৰ অংশ দিয়াৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। দ্বিতীয়তে পিতৃয়ে নিজে ক্ৰয় কৰি লোৱা সম্পত্তিৰ ক্ষেত্ৰত কন্যাৰ অধিকাৰ ইয়াত কিছু দুৰ্বল হয়, কাৰণ পিতৃয়ে নিজৰ ইচ্ছামতে সম্পত্তি কাৰোবাক উপহাৰো দিব পাৰে। ইয়াত কন্যাৰ কোনো আপত্তি হ'ব নোৱাৰে। পিতৃ মৃত্যু হোৱাত যদি তেওঁ নিজৰ উইল এৰি থৈ যোৱা নাই, তেনেহ'লে সকলো উত্তৰাধিকাৰীয়ে প্ৰপাৰ্টিৰ সমানে অধিকাৰ লাভ কৰিব। আগবাঢ়িছোঁ আমাৰ দ্বিতীয়টো খবৰলৈ। সোমবাৰৰ পৰা দিল্লী বিশ্ববিদ্যালয়ে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাসমূহ আৰম্ভ কৰিছে, কিন্তু ইয়াৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী দৃশ্যও দেখিব পোৱা গৈছে। জানিব পৰা মতে বিশ্ববিদ্যালয়ে এক অনলাইন বুক এক্সামিনেশ্যন পাতিছে, যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে ঘৰতে বহি হাতত কিতাপ লৈ এক্সামসমূহ দিব পাৰিব। যোৱা 7 আগষ্ট তাৰিখে দিল্লী উচ্চ ন্যায়ালয়ে এক শুনানি গ্ৰহণ কৰি বিশ্ববিদ্যালয়ক এনে পৰীক্ষা পাতিবলৈ অনুমতি প্ৰদান কৰে। ন্যায়ালয়ে এই বহীসমূহ ইমেইল যোগে জমা লোৱাৰ নিৰ্দেশনা দিয়ে আৰু বহী একচেপ্ট কৰাৰ পিছত ইমেইল যোগে ছাত্ৰ-ছাত্ৰীসকলক এটা কনফাৰ্মেশ্যন মেছেজ দিবলৈও নিৰ্দেশ দিয়ে আৰু লগতে ছাত্ৰ-ছাত্ৰীসকলক বহী জমা দিয়াৰ বাবেও অতিৰিক্ত সময় প্ৰদান কৰিবলৈও বিশ্ববিদ্যালয়খনক নিৰ্দেশ দিয়ে। পৰৱৰ্তী খবৰ। কেন্দ্ৰীয় চৰকাৰৰ এক স্কিম অনুসৰি আপোনালোকে কেৱল দিনে 7 টকাকৈ নিৱেশ কৰি অটল পেঞ্চন যোজনাৰ দ্বাৰা লাভান্বিত হ'ব পাৰে। পিছে এই পেঞ্চন স্কিমত 18 বছৰ বয়সৰ পৰা 60 বছৰৰ অনুৰ্ধৰ বয়সৰ ব্যক্তিয়েহে নিৱেশ কৰিব পাৰে। আৰু বিশেষভাৱে 60 বছৰ বয়স পাৰ হোৱাসকলে মাহিলী 1000 টকাৰ পৰা 5000 টকালৈকে পেঞ্চন পাব পাৰিব। এই অটল পেঞ্চন যোজনাৰ বাবে একাউণ্ট খুলিবৰ কাৰণে ওচৰৰ যিকোনো বেংকৰ লগত সম্পৰ্ক কৰিব পাৰে, য'ত আপোনালোকে অনলাইন যোগে এই যোজনাৰ ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু ফিল আপ কৰাৰ পিছত আধাৰ কাৰ্ডৰ এক কপিৰ সৈতে বেংকত জমা দিব লাগিব, যাৰ দ্বাৰা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ এটা কনফাৰ্মেশ্যন মেছেজ আহিব আৰু ইয়াৰ পিছতেই এই যোজনাৰ সুবিধাসমূহ ল'ব পাৰিব। আহিছোঁ আমাৰ চতুৰ্থটো এক গুৰুত্বপূৰ্ণ খবৰলৈ। জনাব খুজিছোঁ যে লকডাউনৰ কাৰণে দেশৰ বিভিন্ন ৰাজ্যত 12 আগষ্টলৈকে ৰেলসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু বৰ্তমান ছ'চিয়েল মিডিয়াৰ লগতে বহুতো ৱেবছাইটত এক খবৰ বিয়পি পৰিছে যে 30 ছেপ্টেম্বৰলৈকে সকলো ৰেল কেঞ্চেল কৰা হৈছে। কিন্তু এই সন্দৰ্ভত ৰেল মন্ত্ৰালয়ে এক টুইট যোগে কয় যে এই খবৰ সম্পূৰ্ণৰূপে ভুৱা আৰু ইয়াৰ সন্দৰ্ভত বৰ্তমানলৈকে কোনো নতুন চাৰ্কুলাৰ জাৰি কৰা হোৱা নাই। দেশৰ বাবে এক গৌৰৱৰ খবৰ। বিখ্যাত বিজনেছমেন মুকেশ আম্বানীৰ নেতৃত্বাধীন ৰিলায়েন্স দেশৰ একমাত্ৰ কোম্পানী যিয়ে ফৰ্চুন গ্ল'বেল 500 লিষ্টত টপ 100ত স্থান দখল কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ প্লেটফৰ্ম জিঅ'ত যোৱা কেইমাহমানৰ পৰা প্ৰায় 12টাতকৈও অধিক বিদেশী কোম্পানীয়ে ইনভেষ্ট কৰিছে, যাৰ বাবে কোম্পানীৰ মাৰ্কেট ভেলু প্ৰায় 13.5 লাখ কোটিতকৈও অধিক ওপৰত ভৰি দিছে, যাৰ ফলস্বৰূপে কোম্পানীয়ে ফৰ্চুন গ্ল'বেল 2020ৰ লিষ্টত 96 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। জানিব পৰা মতে ZTE আৰু হুৱাৱে এই দুয়ো চাইনিজ কোম্পানীয়ে ভাৰতত ৰোল আউট কৰিবৰ বাবে 5G নেটৱৰ্কৰ ইনফ্ৰাষ্ট্ৰাকচাৰত ভাগ ল'বৰ বাবে এক আবেদন কৰিছে। কিন্তু কেট অৰ্থাৎ কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডছৰ মহামন্ত্ৰী প্ৰবীণ খাণ্ডেলৱালে মঙলবাৰে ল' এণ্ড জাষ্টিছ মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ এখন চিঠিৰ যোগে ZTE আৰু হুৱাৱেৰ এই আবেদন কেঞ্চেল কৰিবৰ বাবে মাং কৰে। কেইটে নিজৰ চিঠিত উল্লেখ কৰিছে যে দেশৰ সুৰক্ষা, সাৰ্বভৌমত্ব আৰু ডাটা ছেফটিৰ বাবে এই প্ৰতিবন্ধকতা লগোৱাটো জৰুৰী আৰু ভাৰতৰ 5G নেটৱৰ্কৰ ৰোল আউটত এই ZTE আৰু হুৱাৱেৰ দ্বাৰা উৎপাদিত অন্য কোনো সামগ্ৰী ব্যৱহাৰ নকৰিবৰ বাবেও পৰামৰ্শ প্ৰদান কৰে। আগবাঢ়িছোঁ আমাৰ শেষৰটো চাকৰি সংক্ৰান্তীয় খবৰলৈ, যাৰ দ্বাৰা APSC অৰ্থাৎ অসম লোকসেৱা আয়োগে কিছুদিন পূৰ্বে কেইবাটাও পদৰ বাবে আবেদন বিচাৰিছিল। এই পদসমূহৰ সংখ্যাসমূহ কিছু এনেধৰণৰ: কাৰ্যাত্মক প্ৰবন্ধক, পৰিযোজনা প্ৰবন্ধক, উপনিৰ্দেশকৰ বাবে 21টা পদ, সহায়ক নিৰ্দেশকৰ বাবে 12টা, সহায়ক অভিযন্তাৰ বাবে 4টা পদ আৰু কনিষ্ঠ অভিযন্তাৰ বাবে 12টা পদ। এই পদসমূহত আবেদন কৰিবলৈ
ন্যূনতম বয়স 21ৰ পৰা 30 বছৰ আৰু অধিকতম বয়স 38ৰ পৰা 45লৈকে ধৰা হৈছে। ইয়াৰ প্ৰত্যেকটো পদৰ বাবে পৃথকভাৱে শৈক্ষিক যোগ্যতা দিয়া হৈছে, যিসমূহ আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত চেক আউট কৰিব পাৰে। এই পদসমূহৰ বাবে আবেদনৰ অন্তিম তাৰিখ 17 আগষ্ট বুলি জানিব পৰা গৈছে। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে www.apsc.nic.in ত নিজৰ আবেদনসমূহ জমা দিব পাৰে। মনত ৰাখিব যে অতিকৈ ক্ষুদ্ৰ ভুলতো এই আবেদনসমূহ কেনচেল হ'ব পাৰে। সেইবাবে ৱেবছাইটত দিয়া অধিসূচনাসমূহ ভালদৰে পঢ়ি চোৱাটো জৰুৰী।